633 নং মদঙ্গা পথাৰ প্ৰাথমিক বিদ্যালয় আছে আৰু বিদ্যালয়ৰ সন্মুখৰ যিখন দোকান আছে এই দোকানখনত উপলব্ধ আছে বেগ আদিকে ধৰি যিখিনি ছাত্ৰ ছাত্ৰীৰ লাগতিয়াল বয়বস্তু আছে সেই লাগতিয়াল বয়বস্তু আপোনালোকে চাওক ইয়াত বান্ডিল বহি আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকে যদি বিচাৰে আপোনাৰ স্কুলৰ নামসহ আপোনালোকে প্ৰিণ্ট কৰাব বিচাৰিব একেবাৰে পাইকাৰী মূল্যত কোনো ধৰণৰ আপোনালোকে বেলেগ প্ৰেছত যাব লগা হয় বা আপোনালোক IT প্ৰেছ নীলবাগানত যাব লাগে বহু দূৰ যাব লাগে গৈ আপোনালোকে এনেকুৱা প্ৰিণ্ট কৰায় কিন্তু আপোনালোকে একেবাৰে পাইকাৰী মূল্যত আপোনালোকে বৰহাউৰত উপলব্ধ আছে আপোনালোকে ফোন নাম্বাৰ দিছোঁ আপোনালোকে যোগাযোগ কৰিব আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত ভাল খবৰ আপোনাৰ অঞ্চলত এখন দোকান মুকলি হৈছে যিখন দোকানৰ পৰা ল'ৰা ছোৱালীসকলৰ বাবে আপোনালোকে কিনিব পাৰিব পেন্সিল কিতাপ বহি একেবাৰে পাইকাৰী মূল্যত আপোনালোকে পাব এইখন দোকানত আমি দোকানখনৰ দৃশ্যাংশখিনি দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকে যদি আপোনাৰ বিদ্যালয় কোনোবাই বিদ্যালয়ৰ ছাৰসকলে আমাৰ ভিডিঅ' চাই আছে সেইসকলক আমি জনাইছোঁ আপোনালোকৰ বিদ্যালয়ৰ নাম যদি আপোনালোকে বিচাৰিছে প্ৰিণ্ট হ'ব লাগে আপোনালোকৰ বিদ্যালয়ৰ নাম প্ৰিণ্ট হ'ব এই দোকানখনত আপোনালোকে নামসহ আপোনালোকৰ কিতাপ বহি যিখিনি বয়বস্তুত আপোনালোকে নামসহ প্ৰিণ্ট কৰাব বিচাৰে আপোনালোকে কৰাব পাৰিব ইয়াত একেবাৰে পাইকাৰী মূল্যত আপোনালোকে পাব এইখন দোকানত দোকানীও আমাৰ সৈতে আছে আৰু দোকানৰ পৰা যিখিনি আমি তথ্য ল'ব লাগে নিশ্চয়কৈ আমি তথ্য লৈছোঁ আৰু আপোনালোকক দোকানখনৰ ভিতৰ চোৱাৰ দৃশ্যাংশখিনি আমি দেখুৱাবলৈ যত্ন কৰিম আপোনালোকৰ যিকোনো ধৰণৰ বহি কিতাপ আপোনালোকৰ লাগে যদি এইখন দোকানত নাথাকে আপোনালোকে অৰ্ডাৰ কৰাৰ লগে লগে আপোনালোকক আনি এই দোকানীয়ে আনি আপোনালোকক দিব আৰু বৰহাউৰত উপলব্ধ হৈছে একেবাৰে পাইকাৰী মূল্যত যেনেকুৱা আপোনালোকে ধৰক এখন বহিৰ মূল্য আছে 50 টকা আপোনালোকে বেলেগ দোকানত যদি কিনিবলৈ যায় 50 টকা কিন্তু এই দোকানখনত আপোনালোকে আহিলে মাতো পাব আপোনালোকে 40 টকাত 35 টকাত এনেকুৱা থাকিব কিয়নো পাইকাৰী থাকিব এইখন দোকানত যিকোনো বয়বস্তু আপোনালোকে কিনিব চাওক এয়া ছাত্ৰ ছাত্ৰীৰ লাগতিয়াল যি বয়বস্তু আছে কোনো পৰিয়ালত দেখিবলৈ পোৱা যায় 4জন 5জন ল'ৰা ছোৱালী আছে লগতে দেখিবলৈ পোৱা যায় তেখেতসকলৰ ভতিজা ভাতুজি এনেকুৱা আছে বহু 10-12 জনৰ এই পঢ়া শুনাৰ বয়বস্তু কিনি দিব লাগে বা কিতাপ বহি কিনি দিব লাগে তেতিয়া বহু টকা খৰচ হয় কিন্তু এতিয়া যদি আপোনালোকে টকা সেভ কৰিব বিচাৰিছে 10 টকা 20 টকা 30 টকাকে আপোনালোকৰ সেভ হ'ব বিচাৰে তেনেহলে আপোনালোকে এই দোকানখন ভিজিট কৰক দোকানৰ লোকেশনটো আমি দেখুৱাই দি আছোঁ ক'ত আপোনালোক আহিব লাগিব ক'ত আহিলে আপোনালোকে এনেকুৱা আপোনালোকে অফাৰ পাব আৰু বৃহত্তৰ এই বৰহাউৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইখন দোকানে এনেকুৱা পাইকাৰী দি আছে আপোনালোকে এফালে চাওক 633 নং মদঙ্গা পথাৰ প্ৰাথমিক বিদ্যালয় আছে আৰু বিদ্যালয়ৰ সন্মুখৰ যিখন দোকান আছে এই দোকানখনত উপলব্ধ আছে বেগ আদিকে ধৰি যিখিনি ছাত্ৰ ছাত্ৰীৰ লাগতিয়াল বয়বস্তু আছে সেই লাগতিয়াল বয়বস্তু আপোনালোকে চাওক ইয়াত বান্ডিল বহি আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকে যদি বিচাৰে আপোনাৰ স্কুলৰ নামসহ আপোনালোকে প্ৰিণ্ট কৰাব বিচাৰিব একেবাৰে পাইকাৰী মূল্যত কোনো ধৰণৰ আপোনালোকে বেলেগ প্ৰেছত যাব লগা হয় বা আপোনালোক IT প্ৰেছ নীলবাগানত যাব লাগে বহু দূৰ যাব লাগে গৈ আপোনালোকে এনেকুৱা প্ৰিণ্ট কৰায় কিন্তু আপোনালোকে একেবাৰে পাইকাৰী মূল্যত আপোনালোকে বৰহাউৰত উপলব্ধ আছে আপোনালোকে ফোন নাম্বাৰ দিছোঁ আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি এই দোকানখন আহি এবাৰ ভিজিট কৰিব আপোনালোকে চাব বেলেগ দোকানতকৈ কম আছে নে নাই আপোনালোকে নিশ্চয় চাব আৰু ইয়াত দোকানী আছে আমি দোকানৰ পৰা জানিব বিচাৰিম কিটা কইবা তোমার তানো পাইকারি দেউনি বা কি ওই সব পাইকারি দেব অন্য দোকান থেকে কিলা তোমার তানো অন্য দোকান থেকে সব দোকান থেকে কমে পাইবা মানে যেটা আছে তোমার তানো লাগতি সবটা আছে স্কুলের তাই কোনো বই ওলা হই গিয়া তো কাইয়া ফাইন না আনিয়া দেওয়া যাইব লাগলে আনিয়া অর্ডার দিলেই আনিয়া দিবেন সকলোৰ বাবে এই ৰমজান মাহত তেখেতসকলে যেটো অফাৰ দিছে আসলতে এই অফাৰটো সকলোৱে উপভোগ কৰক আৰু আমি আশা কৰোঁ আপোনালোকে এই দোকানখন আহি এবাৰ ভিজিট কৰিব আৰু যিমান পাৰে আপোনালোকৰ আজিকালি মানুহে টকা সেভ কৰিব বিচাৰে দূৰত যাবলৈ হলেও আপোনালোকৰ বহু টকা খৰচ হ'ব গাড়ীৰ তেলও আপোনালোকৰ খৰচ হ'ব সেইবাবে আপোনালোকে এইখন পাইকাৰী দোকানত আহক আৰু আপোনালোকৰ টকা আপোনালোকে সেভ কৰক আৰু আপোনালোকৰ যিখিনি ল'ৰা ছোৱালীৰ লাগতিয়াল বস্তু আছে সেইখিনি আপোনালোকে এই দোকানৰ পৰা কিনি লৈ যাওক